অসমবাসীৰ বাবে ডাঙৰ খবৰ। ডিটিভিৰ সহায়ত কোটি কোটি দৰিদ্ৰ মানুহৰ একাউণ্টত চৰকাৰে চৰকাৰী টকা প্ৰদান কৰিব। কি আঁচনিৰ টকা প্ৰদান কৰিব আৰু কোনসকল দৰিদ্ৰ মানুহৰ একাউণ্টত এই টকা সোমাব? যিসকল মানুহৰ আধাৰ কাৰ্ডৰ লগত তেওঁলোকৰ বেংক একাউণ্ট লিংক কৰিছে, অকল সেইসকল লোকেহে এই আঁচনিৰ টকা লাভ কৰিব। কোনে পাব চৰকাৰী টকা? অৰুণোদয় বা অৰুণোদয় আঁচনিৰ জৰিয়তে চৰকাৰে এই ধনৰাশি প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত জমা কৰে। এই পদ্ধতি প্ৰত্যক্ষ লাভ হস্তান্তৰ ডিটিভি আঁচনিৰ জৰিয়তে কৰা হৈছে আৰু ইয়াৰ দ্বাৰা প্ৰায় 19 লাখ পৰিয়াল উপকৃত হ'ব। 2023 চনৰ 10 এপ্ৰিলত ডিটিভি মোডৰ জৰিয়তে প্ৰথমটো অৰুণোদয় 2.0 পে'মেণ্ট কৰাৰ পৰিকল্পনা কৰিছে। তদানীন্তন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অষ্টাদশ মুকুতা উন্নয়নী মালা 2020ৰ ভিতৰত অগ্ৰণী গুটি বুলি অভিহিত অৰুণোদয় আঁচনি ঘোষণা কৰে 2020-21 চনৰ বাজেট ভাষণত। অৱসৰৰ এক মাহ আগতে অৱসৰ মাহৰ আগৰ মাহৰ শেষ কৰ্মদিনত অৱসৰ মাহৰ 10 তাৰিখৰ ভিতৰত আঁচনিসমূহ কি সেইসকল হ'ল অৰুণোদয় আঁচনি, তাৰপিছত হ'ল শ্বহীদ কোঁৱৰ বুঢ়া পেঞ্চন, তাৰপিছত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইসমূহ আঁচনিৰ টকা অসমবাসীয়ে লাভ কৰিব। আৰু যিসকল মানুহে আধাৰ কাৰ্ডৰ লগত তেওঁলোকৰ বেংক একাউণ্টটো লিংক কৰিছে, অকল সেইসকল মানুহেহে এই আঁচনিটো লাভ কৰিব। আৰু যিসকলে আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেওঁলোকৰ একাউণ্টটো, সেইসকলে এই আঁচনিৰ টকা নাপায়। যদি এতিয়ালৈকে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক কৰা নাই, তো তেনেহ'লে সোনকালে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰক। লিংক কৰাৰ পিছতহে আপোনালোকে এই চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিব। চ' ফ্ৰেণ্ডসকল, আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।